আসসালামু আলাইকুম রহমতুল্লাহি বারাকাতুহু। প্রিয় দর্শক, আজি আপোনালোকৰ কাৰণে ইমান ধুনীয়া এটা ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ' চালে আপোনালোকৰ মনটো ভাল লাগিব। আমি যে ইছলাম ধৰ্ম মানুহ বা ইছলাম ধৰ্মাৱলম্বী মানুহ, এইটো আপোনালোকে গৰ্ব অনুভৱ কৰিব। আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই আমাৰ যি ইছলাম ধৰ্মাৱলম্বী সমাজ, এই সমাজলৈ এটা বিশেষ বাৰ্তা প্ৰেৰণ কৰিবলৈ যত্ন কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে সকলোৱে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আৰু মই এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, দয়া কৰি আপোনালোকে মোৰ এই নতুন পেজ বা মোৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিব বা ফ'ল' কৰিব। আগলৈ যাতে ধুনীয়া ধুনীয়া আমাৰ ইছলামিক ভিডিঅ'বোৰ আপোনালোকৰ মাজলৈ লৈ আহিব পাৰোঁ, তাৰ বাবে আপোনালোকে মোক অলপ ছাপোৰ্ট কৰিব। তো যিকে নহওক, মুছলমান পুৰুষ আৰু মহিলা ইমান সুবিধা দিছে। যদি তোমালোকে বেয়া পাইছা, 3 তালাক কৰা, প্ৰথম তালাকৰ এমাহৰ পিছত আৰু এটা, এই চিষ্টেমটো যদিও আজি উঠি গৈছে, কিন্তু কোৰাণে ইমান জাষ্টিছ দিছে, ইমান সুন্দৰকৈ মহিলাগৰাকীক সুবিধা দিছে। তেওঁ বেয়া পাইছে যদি গুচি যাব পাৰে, তেওঁ স্বামীজনে অসমৰ এগৰাকী জনপ্ৰিয় লেখিকা শিখা শৰ্মা ডাঙৰীয়ানী। আমাৰ হিন্দু ধৰ্মত যিটো হিন্দু ল যিটো মেৰেজ এক্ট, তাত এগৰাকী বিবাহিত মহিলাই পইচাৰ কাৰণে কোৰ্টলৈ দৌৰিব লাগিব। তেওঁ হাজবেণ্ডৰ পৰা পাবলগীয়া পইচাটো বিচাৰি কোৰ্টলৈ দৌৰি 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 ভাগৰি পৰিব, তেওঁক পইচা নিদিয়ে। কিন্তু মুছলমান মহিলা এগৰাকীৰ বিয়াৰ দিনাই মহাৰণা মৰা থাকে, মহাৰণাৰ পইচাটো তেওঁ পাব। যিটো মানে অধিকাৰ, যি প্ৰাপ্য, সেইখিনি আমাৰ বিয়াৰ আগতেই দিয়া হয় ইছলাম ধৰ্মত। কিন্তু সেই সুবিধা কিন্তু আজি হিন্দুসকলৰ মাজত দেখা পোৱা নাই। সেইখিনি কথা আজি বাইদেৱে দাঙি ধৰিবলৈ যত্ন কৰিছে। গতিকে কোৰাণ শ্বৰীফে ইমান এটা সুন্দৰ এটা চিষ্টেম দি থৈ গৈছে, মুছলমান সমাজলৈ ইমান জাষ্টিছ দি থৈ গৈছে, বিজ্ঞান দি থৈ গৈছে, প্ৰতিবাৰ অজু কৰি নামাজ পঢ়াৰ কথা কৈছে। কিন্তু আমি কি কৰিছো? সেইবিলাক নামানি পেলাই আমি সমাজৰ চকুত মুছলমান চোৰ, ডকাইত, দগাবাজ বুলি মানুহে হাঁহিবলৈ আমি সুবিধা কৰি দিছো। কিন্তু আমি সেইবোৰ উপলব্ধি নকৰোঁ যে আমাৰ ইছলামে বা আমাৰ কোৰাণে আমাৰ মহিলাসকলৰ প্ৰতি কিমান এটা শ্ৰদ্ধা, কিমান এটা সন্মান, কিমান অধিকাৰ দিছে, সেই কথা আমি উপলব্ধি নকৰোঁ। বোলক আৰু আগলৈ চাই লওঁ। মুছলমান মানুহে কয় বোলে মুছলমান মহিলাক বোলে ঘৰৰ ভিতৰত সোমাই থয়, বোলে অত্যাচাৰ কৰে, বোলে অধিকাৰ নিদিয়ে। ইয়াতকে অধিকাৰ কি লাগে? এগৰাকী মুছলমান ছোৱালীক নিকাহৰ আগতে সুধিব, তোমাৰ তেওঁলে বিয়া দিম, তোমাক তুমি কবুল কৰিছানে? মোৰ দেউতাই মোক সোধা নাছিলে, মোক বিয়া দি দিছিলে, মোক সোধা নাছিলে, মোক কৈছিলে। ডাঙৰীয়ানীয়ে আমাৰ হিন্দু সমাজ আৰু মুছলমান সমাজৰ ভিতৰত মহিলাৰ প্ৰতি যি অধিকাৰ, কিমানখিনি পাৰ্থক্য দিছিলে, মোক সোধা নাছিলে, মোক কৈছিলে তুমি কাকো ভাল পাব নোৱাৰা, মই যাক দিম তুমি তালে বিয়া হ'ব লাগিব, তুমি যদি ভগৱানক আনি দিয়া তুমি বিয়া হ'ব নোৱাৰা। মোৰ দেউতাই মোক সোধা নাছিলে। কিন্তু এজনী মুছলমান ছোৱালীয়ে সোধে যে তুমি তেওঁৰ লগত আমি বিয়া দিম, তুমি এই বিয়াত সন্মতি আছেনে? ইছলামৰ যি নিয়ম, সেই নিয়ম মতে হ'ল প্ৰথমতে ছোৱালীক কি কৰা হয়, ছোৱালীৰ পৰা অনুমতি লোৱা হয় যে তুমি এই বিয়াত তুমি সন্মতি আছা নে নাই। যদি ছোৱালীয়ে সন্মতি দিয়ে, তেতিয়াহ'লেহে মানে আগলৈ বিয়াটো লৈ যোৱা হয়। যদি ছোৱালীয়ে সন্মতি নিদিয়ে, তেতিয়াহ'লে কিন্তু আমাৰ সেইখন বিয়া নহয়। কিন্তু তেনেকুৱা সুবিধা হিন্দু ধৰ্মত নাই বুলি আমাৰ বাইদেউ ডাঙৰীয়ানীয়ে উল্লেখ কৰিছে যে হিন্দু ধৰ্মত পৰিয়ালৰ মানুহে য'ত বিয়াটো ঠিক কৰে তাতেই তাই বিয়াত বহিব লগা হয়, কিন্তু তাৰ কোনো ধৰণৰ তাত কোনো অধিকাৰ নাথাকে। মানে কোৰাণ খতম দিয়াটো কাম শেষ নহয়, কোৰাণখন অধ্যয়ন কৰক। যুৱক সমাজে আগভাগ লওক, কোৰাণ অধ্যয়ন কৰক। কোৰাণ আমাৰ সমাজত ল'ৰা ছোৱালী, উঠি অহা ল'ৰা ছোৱালী, মহিলাসকল সকলোকে পাতকে বুজাই দিয়ক। কোৰাণৰ ওপৰত শ্ৰেষ্ঠ আইন একো নাই, কোৰাণৰ ওপৰত শ্ৰেষ্ঠ সংবিধান একো নাই, কোৰাণৰ ওপৰত শ্ৰেষ্ঠ বিজ্ঞান একো নাই, কোৰাণৰ ওপৰত শ্ৰেষ্ঠ মানৱতা একো নাই। এই আমাৰ এই কোৰাণে আমাৰ মুছলমানৰ সকলৰ কাৰণে বা কেৱল মাত্ৰ মুছলমানসকলৰ কাৰণে নহয়, গোটেই মানৱ জাতিৰ কাৰণে দিয়া হ'ল। এই কোৰাণ হ'ল মানৱ জাতিৰ কাৰণে এটা নিদৰ্শন, এটা উপদেশ। কিন্তু আমি সেই উপদেশ
লোৱা নাই, সেই কোৰাণখন আমি অধ্যয়ন কৰা নাই, সেই কোৰাণখন আমি বুজা নাই, সেই কোৰাণত যি মেছেজ দিয়া হৈছে নাৰীৰ অধিকাৰ, এজন দুখীয়াৰ অধিকাৰ, এজন মা দেউতা নথকা ল'ৰা বা ছোৱালীৰ অধিকাৰ, ধনী বা দুখীয়াৰ মাজত কোনো পাৰ্থক্য নাই, ভেদাভেদ নাই, সেই কথা আমি সমাজখন কেনেকৈ পৰিচালনা কৰিব লাগে, গোটেইখিনি কথা কোৰাণত দিয়া আছে, কিন্তু আমি বুজি পৰা নাই। যদি আমি বুজি পৰিলে হয় তেতিয়াহ'লে আমাৰ সমাজত ইমান কুকৰ্ম, ইমান অন্ধবিশ্বাস, ইমান কুসংস্কৃতি, আজি আমাৰ সমাজত যি অনৈতিক কাৰ্যবোৰ আমি কৰি থাকোঁ, সেই কাৰ্যবোৰ আমি কেতিয়াও নকৰিলে হয় যদি আমি কোৰাণখন অনুকৰণ কৰিলোঁ হয়। আমাৰ নবী কৰিম সাল্লাল্লাহু আলাইহি সাল্লামৰ আদৰ্শ যদি আমি অনুকৰণ কৰিলোঁ হয় তেতিয়াহ'লে আমি সেইবোৰ কুকৰ্ম আমি কেতিয়াও নকৰিলোঁ হয়। আমি এটা আদৰ্শ মানুহ হিচাপে মানৱ জাতিৰ কাৰণে আমি এটা আদৰ্শ আশা কৰিছোঁ সকলোৱে আমি কোৰাণখন বুজি কৰিবলৈ যত্ন কৰিম। তাৰ লগতে মই আপোনালোকৰ কাৰণে এটা মানে কৈ আছোঁ যে কোনোবাৰ যদি অসমীয়া কোৰাণৰ প্ৰয়োজন হয় মোৰ কমেণ্ট বক্সত জনাব, মই আপোনাক সেই অসমীয়া কোৰাণৰ PDF আপোনালৈ পঠাবলৈ যত্ন কৰিম। সকলোৱে কোৰাণখন বুজাৰ চেষ্টা কৰক, তাৰে কামনা কৰি মই ভিডিঅ' এইখিনিতে সমাপ্ত কৰিছোঁ।